লেতৰা গাছা নুধ আৰু দস্তি খপা তিনটা মাৰিয়ে থৈ দিয়া হয় না তুলিখিনি একদম ভেক্সা ভেক্সা গন্ধ তই ঠিকে কৈছা লুচকেৰেক্টাৰ মানুহটোৱে ভালকে গা নুধুৱে মা কসম মোক চুলে ধৰি কথা নুকুবিয়াই ভালকে খুজো যদি খুজো বিৰাট খুজাইছি ওই মানুহটো তোৰ মাথাটোত অগ্নি হোৱা নাই হিগিলাখান উফি হৈছে আও অখি হৈছে নেতেন দস্তি ইথান মৰি যাব নেকি বৌ হেই উফি হলে মানুহ মৰে নেকি উফি মানে হল মৰা চালটো ওলে আহা ওই জিলেবি তাৰ মানে মোৰ ছাল গিলা গোটাই মৰি গেল নাকি হেই ভালকে খাৰে দি মুটা ধুলে সব উফি যাব তই যে ভালকে নুধুৱা সেইকাৰণে হৈছে হয় নেকি তহঁতে ইয়াতে কি কৰি আছা হা মনৰ ঠাণ্ডা নাই কিন্তু খালি ফাঁকি ফুকা কৰি পাৰ হলে হল হয় না ইহঁতক কি কৰো নহয় হে আছো তহঁতক মই মেম সাহেব আজিকালি কিন্তু একটু সৰু কোঠাতে বিৰাট গালি পাৰে চামাগো ঐ তই বেছি কথা নকবি বুজি পাইছ না বেছি কথা নকবি বাহিৰ কৰি দিম মই তহঁতক আপোন বৌ আমি দেখোন ঠিকে থাকে কাম কৰিয়ে আছো বৌ মোৰ মাথাটা খুজে থাকাৰ কাৰণেহে মানুহটোক চাবা দিছিলো মই আৰু কিহৰ মাজত মাতিছা ইহঁতো তাকে কৈছো বেছিকে মৰম কৰাৰ কাৰণে লাই পাই গৈছা মূৰৰ ওপৰত উঠি নাচিবা ধৰিছা হা মালিক চালিক নাচা খালি নিজে মালিক হবা যা বাপৰে বাপ মেম সাহেব তই কিন্তু ইমান বিয়াকে যে কথা কব পাৰা আজি হে গম পালো এই গেষ্টিক মই কোনবা দিনাখন তোক সপনীয়া বুলি ব্যৱহাৰ কৰছো নেকি লুজ কেৰেক্টাৰ তই কৈছন তোক কোনবা দিনাখন চাকৰ বুলি ব্যৱহাৰ কৰছো না মই তহঁতক মই মোৰ নিজৰ ল'ৰা নিচিনা মৰম কৰো তাৰ পিছতো তহঁতে মোৰ ওপৰত কথা কোৱা বৌ তই ইগিলাখান কি কৈছা ঠিক কথাই কৈছো সময়মতে খাবা দিছো পিন্ধিবা দিছো লবা দিছো তাৰ পিছতো যেতিয়া কামত গাফিলতি কৰবি নহয় মোৰ কিন্তু সহ্য নহয় যা ইটা কামে বনা লাগে খালি লেকচাৰ ইহঁতৰ কামৰ ধান্দা নাই বৌয়ে আজি আমাক এনকে কৈছে মই মানুহটো নাকান্দিবি কান্দিলে সব সমস্যাৰ সমাধান নহয় তহঁত অলপ মনে মনে থাক মই কিবা এটা ব্যৱস্থা কৰো ওই মানুহটো বৌয়ে কিন্তু বহুত ডাঙৰ কথা কৈছে ইখান ঘৰত কি আমি সঁচাই চাকৰ নেকি তাকেইতো আমি নিজৰ ঘৰ বুলি কেনে ইমান কষ্ট কৰোঁ তথাপিতো আমাক এনেকে কুকুৰ নিচিনা ব্যৱহাৰ কৰে ইখান ঘৰত আৰু আমি নাথাকোঁ ইমান অপমান কৰাৰ পাছত কাই থাকবো এতে ওই মানুহটো এটা কাম কৰো বল আমি বাবাৰ ঘৰতে যাং দে নাই ইয়াতে মোৰ যি সন্মান গেছি তাত গিলি মোৰ বেছি সন্মান যাব কিয় কি হল বাবাৰ ঘৰত গেলে তোৰ কি সন্মান যাব এই মানুহগিলা মোক ঠকা বুলি কব তেতিয়া হলে এটা কাম কৰ তই নিজে এটা কাম বিচাৰি ল আমি বেলেগকে থাকিম তেতিয়া আমাক কাহো একো কবা নৰব মা কসম আমি যেনিবা বেলেগ খালো আমিনো কি কাম পাম কাইনো কাম দিব আমাকো কিয় টেনটন ছাৰ আছে নহয় তেওঁক ক'লে তেওঁ তোক নিশ্চয় কাম এটা দিব তেওঁ বহুত ভাল মানুহ বৌয়ে ঠিক কথা কৈছে গেষ্টিক দস্তি আমি এটা কাম কৰোৱা দতাই দয়ে লগ হৈ না টেনটন ছাৰক লগ ধৰোৱা আখাটো আৰু দিলে না মাজতে সোমাই আগতে মোৰ চাকৰিটো হৈ ল'ব দি আগতে মোৰ চাহাব হৈ লওঁ তাৰপিছত মইতো সোমাই দিব দস্তি ময়ো কিন্তু এতে নাথাকো খাতা ইমান অপমান পাৰ পিছত এতে থাকবা পাৰি না প্ৰথমতে আমি দুটাই টেনটন ছাৰক লগ কৰি লওঁ তাৰ পাছত কি হয় দেখা যাব ইগিলাখান কথা তহঁতে আকৌ গাঁৱত কৈ নুফুৰবি কিন্তু মোৰ কথা নাপাহৰবি হ'ব দে তই এতিয়া যা আইয়া ইমান আটা পাৰি পাৰি কথা কৈ ওই মানুহটো এতিয়া আমি পিন্ধি উৰি টেনটন ছাৰক লগ কৰবা যাংছো যৌ পিছে ভাত খাই যাং নেকি আচ্ছা গেষ্টিক জিলাপি তহঁতৰ আৰু সেইখন ঘৰ পটককে মন নবহা হ'ল যে ঘটনাটো কি ইগিলাখান বহুত কথা ছাৰ মোৰ মানুহটোক বহুতে অনবৰতে গালি সপনি পাৰি থাকে সদায় সদায় ইগিলাখান ভাল নালাগে না হিন্দৰ ঘৰত চাবি খাই থকা কাৰণে চাকৰ নিচিনা ব্যৱহাৰ কৰে সেইকাৰণে মই এতিয়া নিজে ভাবছো পইচা হা ৰাস্তাটা উলাই লওঁ নেকি সেইটো হয় বাৰু নিজে যদি কিবা কাম বন কৰিব পৰা সেইটো বৰ ভাল কথা পিছে চাকৰি পোৱাটো ইমান সহজ কথা নহয় নহয় ছাৰ আপুনি কিবা এটা কৰবাই লাগব কিবা এটা কৰিব লাগিব মানে ৰচুন্দ্ৰ মোৰ এটা হাতৰ মানুহ আছে পিছে তই হোমগাৰ্ডৰ চাকৰি কৰিব পাৰিবি জানো ইটো আৰু কি চাকৰি হে ধুনীয়া চাকৰি এই ৰতনী চিনি নাপাও তই তাৰমানে পুলিচৰ চাকৰি এইটো পুলিচৰ চাকৰি বুলিয়ে ধৰ মানে হোমগাৰ্ডৰ কৰিম কিয় নকৰিম সবকো মানুহগিলাক মাৰিব পাৰিম ৰচুনে মানুহটো আগতে ছাৰক কবা দি হাতত লাঠি লৈ পুলিচ আৰু হোমগাৰ্ডৰ চাকৰি কৰিলি বুলিয়ে জাকে তাকে কোবাব নোৱাৰিবি নহয় হ'ব দে মই জাকে তাকে নুকুবাম কিন্তু মই পইচা বা কিমান পাম আগতে চাকৰিটোকে হ'বলৈ দেচোন তোৰ লগত যে বৰ দিগদাৰ ছাৰ আমি আপোনাৰ হাতে ভৰিয়ে ধৰছো কিবাকে চাকৰিটো কৰি দিয়ক আমি বহুত কষ্টত আছো হ'ব বাৰু মই চাকৰিটো দিয়াৰ কাৰণে বহুত চেষ্টা কৰিম বুজিছ নাই কিন্তু তাৰ আগতে মই ৰঙিলী মামিদৰ লগত কথাটো ভালদৰে আলোচনা কৰাটো ভাল হ'ব নেকি ৰঙিলী মেমসাহেবক ক'বা নালগে নেকি কি গম পালে মোক আৰু চাকৰি কৰিব নিদিব ছাৰ মানুহটোৱে ঠিকে কৈছে নকোৱাই ভাল হ'ব নেকি ঠিকে নহয় তহঁতে সেইটো কেতিয়াও নকৰিবি বুজিছ নাই ইমান দিন তহঁতক পোহপালন দিছে খুৱাই বোৱাই সেইখন ঘৰ ৰাখিছে তেওঁ সেইখন ঘৰৰ তহঁতৰ এটা মুৰব্বী সেই মামিদক নোকোৱাকৈ তহঁতি কোনো কাম এনেই নকৰিবি বুজিছ নাই ইয়াৰ পৰা গৈয়ে মামিদক কথাটো কবি
আৰু মই গৈ মামিহঁতক কথাটো ক'ম খুবুদে পিছে ঘৰত গৈ কবি এতিয়া মই যাওঁগৈ বুজিছ নাই কাম এটা আছে মই বাৰু চেষ্টা কৰি চাম যিমান দূৰ পাৰোঁ চাকৰিটো দিবলৈ হ'ব আহিছোঁ দেই ওই মানুহটো ৰঙিলী বৌক ক'লে ৰঙিলী বৌ যদি কিবা উল্টা পুল্টা কৰে তোক যদি চাকৰিটো কৰবা নেদে তাকেতো কিন্তু ছাৰে ক'বা দিছে আৰু ছাৰৰ কথা যদি আৰু ননং যদি চাকৰিটো নেদে তাতোচোন বিপদ হ'ব একবাৰ লাহেকে কৈ চাম দে একো নহয় বল লাবু চাকৰিটো হ'লে তাতো কৈছে নেহৰ বহাগৰ বিহুতি নেপাতি কেনে কুই থাকো চাবাদে নাচনি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা হৰিব চাবাদে নাচনি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা হৰিব সুন্তৰা দৈ তেনেকৈ নাচাবা বৰ মৰম লগাকৈ সুন্তৰা দৈ তেনেকৈ নাচাবা চকু ভেলতা কৰি ঐ চালে তোমাৰ চকুলৈ ডিংৰাং 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 টিকটাক হৈ লাগে মৰে ঐ চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ সুন্তৰা দৈ তেনেকৈ নাচাবা আজি তুহুন দুটাক একেলগে দেখা পাই মোৰ মনটো একদম খোলা চিলচিলা হৈ আছে হয় নেকি মা কৈছে মোৰ তোৰা বেয়া আছিল বুলি হে ওই মানুহটো তোৰা নহয় গ্ৰহ গ্ৰহ বেয়া আছিল বুলি হে এতিয়া আমি এৰাণী নহং না জিনসি কাকা কিছুমান কুচুটিয়াই কুবুদ্ধি কৰি আমাক বেলেগ কৰবা খুজিছিল কিন্তু নললে তুন দুটা এনেকে মিলি থাক মই তুন দুটাক আশীৰ্বাদ দিছো আৰু তুন দুটা মোৰ তাতে গান শিকি থাকবি মই তহঁতক 2 গুণ ওপৰত মোতকৈ গান মাষ্টৰ বনাই দিম হেতে আমি কি বটা কাৰণে হে ফুৰ্তি কৰছুম তো নিচিনা আমি গান মাষ্টৰ নহং নহয় চাকৰি কৰি মই চাকৰি কি চাকৰি কৰবি আই হেই যে পিছত গম পাবি দে কাকা ওই মানুহটো ইটা বল বাপৰে বা কথা নাই বাত্ৰা নাই ক'ত চাকৰি পাবহি বেলেগৰ ঘৰত চাকৰ থাকিয়ে আৰু তো তাৰতো সাৰ্টিফিকেটও নাই আৰু কোন চৰকাৰে চাকৰি দিব এটা তো মাথা পাগলা কৰি দিবহি ওই মানুহটো ৰঙিলী বৌক কথাটো ক'বা লাগছিল নেকি টেনটন ছাৰেটো কথাটো কোবাই দিছি কি কৰা যায় পিছে হি মোৰটো কোবা ভয় লাগে তই কই মই নৰুৱে তই কবি নাই নাই মই নকং তই কোবা লাগব তই কবি হে মই নকং তই কও তই কবি না নকং মই হ'ব দে এনকে থাকলে নহব পিছত মই কথাটো কম হ'ব দে পিছে ইমান ফক লাগছে কিবা খাবা দিয়ে মোক যাও ওই জিলাপি শুন কি রঙিলি মেমসাপৰ ওচৰত যাবা ভয় লাগে শুনে কি বা কয় একো নকৈ দে বুক ভালকে বুজাই কলে বৌয়ে বুজি পাবতো মই নকং তই কবি হ'ব দে আগতে বলচোন ওই মেমসা কথাটা কম বুলি ভাবছিলুম কি হল কই যা আমি দুইখন ঘৰত ইমান বছৰ থাকলো আৰু সব মেমসা ভতৰে খাইছো আজিলৈকে আমি একোই দিব পাৰা নাই সেইকাৰণে মই নিজে পইচা ৰাস্তাটা বিচাৰি পাইছো বৌ সেইকাৰণে আমি চাকৰি বিচাৰি গেছিলো বৰ ভাল কাম কৰছা দে তই খং কৰিব বুলি কথাৰ কোৱা নাছলো আৰু সেইকাৰণে তোক জিলেপিয়ে কথাৰ ক'বা মানা কৰিছিল ওই মানুহটো কিয় থাকি দিছা তোক মই কিটা ক'বা মানা কৰছো ভুলছে মোৰ জিলেপি ভয়তে মোৰ মুখেদি কিবা কিবি ওলাই গেল আৰু তোক টেনটন ছাৰে কথা কিন্তু ক'বা দিছি কাৰণ তই আমাৰ মা নিচিনা মানুহ না কাম এটা কৰিবা খাথন নাই ই আকৌ আইছি চাকৰি কৰবা কোনবা জনমত লিখা পঢ়া শিকি পাইছিলি না তই ইটো চাকৰি লিখা পঢ়া নালগে নহয় মাত্ৰ মানুহ কুবাবা লাগে পুলিচৰ কাপোৰ পিন্ধি কিনে থিয় হৈ থাকিব লাগে হোমগাৰ্ড চাকৰি তেন্তৰে এইগিলা কিহৰ ভেকু ভাওনা পাতছি মই হলি একো বুজি পাৱা নাই তাক মই ভালকে খুদ ভাই লাগব বৌ তই কিন্তু টেনটন ছাৰক বেয়াকে নকবি আমি যাৱাৰ কাৰণেহে চাকৰি দিম বুলি কৈছে মেম সাহেব কথা এটা কওঁ আজিৰ পে মোক যেংকে তেংকে কাম নাপাছবি কাৰণ মইতো চাকৰি কৰা মানুহ বৰ লেভেল দেখাই কথা কবা আইছে ইয়াত চাকৰি কৰা চেহাৰা তোৰ চাও আতৰ হ হে গাঁও মোৰ ইয়াৰ কথা শুনিলি আৰে দেখছা মানুহটো আমাৰ ভাল হোৱাটো কাহৈ দেখবা নৰে বাদ দিয়াই আমি হে পইচা পাম মিনে পাবো নেকি যো ইংলিছ চিন্তা কৰি লাভ নাই
কেইটাৰ লগত হনাই নেকি দস্তি ইটা দুষ্টি বুলি নুকুবি আই ইটা সাৰ বুলি কুবি ও এয়া তই আৰু বুঢ়া মানুহৰ কিয় থিয় আছা তই বহি থা অ দস্তি কি? তকল দিনত দেখোন ফুটা আছি হেতে দিয়াৰ বিষয়ে বহুত কথা আছে মোক দীঘলুৱে কৈছি নহয় ট্ৰাক বিলাখানত বোলে এংকে এডাল ভৰাই দিলি পইচা সোমাই দে ফুটাটোত উলে কেনে ল'বা লাগে পইচাৰ ভাগ মোকো দিবা লাগিব হেতেন মই তোক আৰু কিয় দিমে মইহে কষ্ট কৰিম মই কিমান কাইদা কৰি ৰতনিত পাৰে ড্ৰেছযোৰা আনি দিছো আৰু মোক নেদলি হ'ব সেই বুলি তোক দিম না কি মই তোক নেদং দিবা লাগিব দিমে বহাই দিতেহে গম পাবি মাৰ কিস্তি কৰি ৰচোন তহঁতে কাজিয়া কিয় কৰা ভালকে প্ৰেক্টিচ কৰ মুঠতে চাকৰিটো পাবাই লাগব বৌ হা? কি জানা না মোৰ কথা একো বিশ্বাস নকৰে আৰু মোক কেনেকে উঠে ভালকে বুজাই দিছোন বুৰ্বহাত কি হৈছে এইবিলাক দেখা নাই নাকি পুলিচৰ ডিউটি কৰি আছো তই পুলিচ না হোমগাৰ্ড আমাৰ দস্তি ততাই মূৰ্খ দুটা হ'ব পাৰে নেকি হয় পুলিচ হয় হোমগাৰ্ড এটাই হ'ব লাগব ইটা আগৰ নিচিনাকে মূৰ্খা চুৰ্খা ধৰি কথা নকবি নহ'লে ঠাণ্ডা কৰি দিব ঠাণ্ডা কৰাৰ পিছত হ'ব গুৰু ছাগলীক পানী খুৱাব লাগে বল এতিয়া ঐ খবৰদাৰ কি খবৰদাৰ হা বাকীখিনি আমাৰ দস্তি ক'ব ইটা আৰু আমাৰ গুৰু ছাগল পানী খোৱা কথা নকবি ইটা আৰু আমাৰ দৰমহা পোৱা চাকৰি কৰা মানুহ নহ'লে ইটাৰ লগত কুবাই পিঠিৰ ছাল ছিঙি দিম বেটা তই কাক কুবৰ কথা কৈছা চাকৰি নাপাতে তোৰ এই লেবেল চাকৰি পালে দেখোন তই আমাক থাকবাই নেদবি মোৰ মানুহটোৱে হোমগাৰ্ডৰ ট্ৰেইনিঙত যাব নহয় গতিকে চাকৰি পোৱাটো খাটাং একবাৰ মাত্ৰ চাকৰিটো হবা দি তহঁতক লাইন পাতি কিনে কুবা বেলটা মোৰা যাকে তাকে কুবা কথা ক'লে হ'ল নেকি আইন বুলি এটা বস্তু আছে নহয় আইন চাইন মই নামানো প্ৰথম পুলিচ হৈ অহাৰ পিছত তোকে মাৰা আৰম্ভ কৰি ময়ো ৰচোন মানুহটো আইন নামানলে কেনেকে হ'ব আইনৰ চকুত চবে সমান যিমান ডাঙৰ মন্ত্ৰী ডাক্তৰ ইঞ্জিনিয়াৰ নহওক কিয় বেআইনী কাম কৰিলে চবে জেলত সোমাব কি কয় বৌ মা কুচুম পুচি হলে মই এইবিলাক কাম নকৰোঁ নেকি বেটা আইনৰ কথাই নাজনা পুলিচগিৰি দেখা পাইছা মানুহটো জেমচি কাকাৰ অলপ খঙে উঠছে যিমান যি নহওক আমাৰ মালিক দেচোন নাই মই কাৰো কথা নুশুনো মোৰ একদম কাপোৰযোৰে গাত সোমোৱাৰ লগে লগে গৰম ভাৱ আহি গৈছে সেইগিলা বাদ দি এতিয়া আমি আৰম্ভ কৰোঁ না তই যা দে দস্তি মাটি ঢিলে হৈ যাব লাগিব বুলি কৈছি বঢ়িয়া হৈছি না